নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঢেকীয়া শাকৰ চৰচৰি। ঢেকীয়া শাকৰ ভাজি হয়তো সকলোৱে খাইছে, এনেকৈও বনাই খাই চাবচোন। এয়া মই লৈ লৈছোঁ আলু, ইফালে লৈছোঁ পিঁয়াজ, জলকীয়া, নহৰু আৰু ইফালে লৈ লৈছোঁ বিলাহী এটা আৰু সৰিয়হ কেইটামান। এতিয়া মই কেৰাহীত তেল অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই দি দিছোঁ ক'লা জিৰা। যদি আপোনালোকৰ ক'লা জিৰা নাথাকে তেন্তে পাঁচফোৰণ ব্যৱহাৰ কৰিব পাৰে। আৰু মই লগত দি দিছোঁ শুকান জলকীয়া এটা। এতিয়া মই ইয়াত দি দিছোঁ কাটি ৰখা আলুখিনি মই ৰঙাচুৱাকৈ অলপমান ভাজি ল'ম। ইয়াত মই দি দিছোঁ এতিয়া নিমখ আৰু হালধি। এতিয়া মই আলুখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোকে ঢেকীয়া চৰচৰিখিনিত যদি সৰিয়হ ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে ইয়াত আপোনালোকে বাদাম বা মগজ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোৰ এই আলু ভাজিখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ইয়াত মই দি দিছোঁ ঢেকীয়া শাক আৰু লগত দুটা বেঙেনা। যদি আপোনালোকে বেলেগ চব্জি ঢেকীয়া শাকৰ চৰচৰিত ব্যৱহাৰ কৰিব বিচাৰে ব্যৱহাৰ কৰিব পাৰে। মই আলু আৰু বেঙেনা দি দিছোঁ। ঢেকীয়াখিনিৰ লগত আলুখিনি আকৌ অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াত দি দিছোঁ কাটি ৰখা বিলাহী। এতিয়া মই ইয়াত দি দিম মই আগতীয়াকৈ পেষ্ট কৰি ৰখা সৰিয়হৰ পেষ্টখিনি। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম। আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া মই ইয়াত দি দিছোঁ অলপমান চেনি। চৰচৰি বনাওঁতে সদায় অকণমান চেনি ব্যৱহাৰ কৰিব লাগে, তেতিয়া চৰচৰিখিনি খাবলৈ বেছি স্বাদ হয়। এতিয়া মই ইয়াত দি দিছোঁ পানীখিনি দি মই চৰচৰিখিনি অলপমান সময় উতলিব দিম। যেতিয়ালৈ এই পানীখিনি শুহ নাযায় তেতিয়ালৈ এইখিনি মই ঢাকি ৰাখিম। দেখিছে এয়া মোৰ তৰকাৰীখিনি লাহে লাহে হ'বলৈ ধৰিছে আৰু পানীখিনি লাহে লাহে শুকাই আহিছে। এতিয়া মই এইখিনি নমাই দিম। সেয়া মোৰ হৈ গ'ল ঢেকীয়া শাকৰ চৰচৰিখিনি। খাই চাবচোন আপোনালোকে। ধন্যবাদ।